ফ্ৰেণ্ডছ ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেখিবলৈ পাব চন্দনে আজি ইন্দ্ৰক কাণত ধৰাটো আদিয়ে দেখা পায়। আদিৰ বহুত খং উঠিব আৰু আদিয়ে চন্দনৰ ওচৰলৈ আহি তই তাক কিয় কাণত ধৰিছ বুলি চন্দনক সুধিব। আৰু এতিয়া চন্দনে আপুনি যিহেতু মোক বৰ এটা ভাল নাপায় সেইবাবে আপোনাক বুজাই একো লাভ নাই, কিন্তু আপুনি এদিন সকলো বুজিব বুলি আদিয়ে আগত ক'ব। আৰু এতিয়া আদিয়ে সেইবোৰ কথা বাদ দিয়া, তুমি ইন্দ্ৰক বৰ্তমান একো নকৰিবা নহ'লে কথা বেয়া হ'ব বুলি চন্দনৰ আগত ক'ব। এতিয়া বাৰু চন্দনে আদিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতিয়ে বহুৱা চাহ ইন্দ্ৰই দেউতাকৰ ওচৰলৈ আহি দেউতাকক খাবলৈ দিব আৰু সেই কথাটো দেউতাকে গম পায়। দেউতাকৰ বহুত খং উঠিব আৰু দেউতাকে একাপ চাহ কোনে বনাইছিল বুলি ইন্দ্ৰক সুধিব। আৰু তেতিয়া ইন্দ্ৰই মই বনাইছোঁ বুলি ফাঁকি দিয়াত দেউতাকে চাহৰ কাপটো আফল মাৰি দিব আৰু দেউতাকে ইন্দ্ৰক তই বাৰে বাৰে ভুল কৰি যাবি আৰু তোক মই বাৰে বাৰে ক্ষমা কৰি দিম নেকি বুলি ইন্দ্ৰক ক'ব। আৰু সেই সময়তে অদিতি ওলাই আহিব আৰু অদিতিয়ে দেউতা আচলতে মইহে তাক দিবলৈ কৈছিলোঁ বুলি অদিতিয়ে দেউতাকৰ আগত ক'ব। এতিয়া বাৰু দেউতাকে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।